চাহ হ'ল নেকি অ' বোৱাৰী? দিয়া যোৱা তুমি এটা খাই ল'ব। হ'ব বোৱাৰী হ'ব। हेलो मलया শুন না আজি জমনি কথা এটা হ'ল নহয় তই হাঁহি পাগল হৈ যাবি একদম মানে দিনটো কাম এটা নাই কৰিব ছোৱালীটো নাই পতাবলৈ আছে ছোৱালী জোকাবলৈ সেইকেইটা চা আহি আছে তাহাঁতকে জোকাংগে বৈ বৈ গাঁওখনত তহঁতৰ দুজনী নিচিনা ছোৱালী দেখাই নাই যে হয় নেকি তেনেহ'লে কণ্ট্ৰেক্টৰ চেণ্ডেলৰ ছবিটো খাবলৈ মন আছে আহা আমাৰ লগত সি আৰু মানে সেইখন জেগা ৰৈয়ে নাথাকিলে দেউতা ঘৰৰ মানুহে ঘৰ নাপানি ৰাতিপুৱা উঠাৰ পিছত চাহ দিব লাগে বুলি হ'ব চাহ দিব নালাগে দিয়া
কম মূৰে মই বৰ কষ্ট পাইছোঁ। বুজিছোঁ মই তোৰটো, কিন্তু এটা কথা মনত ৰাখিবি, জীৱনত সদায় জিকিবলৈ চাবি, হাৰিবলৈ নিবিচাৰিবি। আশা কৰোঁ তই মোৰ কথা ৰাখিবি। তোৰ পৰা মোৰ প্ৰতিটো দিনে প্ৰতিটো মুহূৰ্তত অশান্তি। কলেজৰ দোকানৰ কথা পাতি থাক, আজি কাচি কলেজৰ লগৰ বুলি কিমানবাৰ ক'ম? কলেজৰ লগত নচলিব। তই এজনী মোৰ পত্নী, এখন ঘৰৰ বোৱাৰী হয়। তোৰ সন্দেহ নকৰি কেলে তই? ঐ ল'ৰা শুন, তই যদি তাইৰ গাত ছেকেণ্ড টাইম হাত তোল, তই মোক দেউতা বুলি নামাতিবি। তেতিয়া তুমি ইয়াৰ কথা নাজানা, ইয়াৰ কথা নাজানা। বোৱাৰী, ল'ৰাৰ হৈ ময়ে তোমাৰ ওচৰত মাত খুজিছো। নাজানো, মোৰে চাগে ক'ৰবাত ভুল হৈ গ'ল। পাৰিলে বোৱাৰী মোক মাফ কৰি দিবা। গুচি গ'ল চালা, এই ঘৰখন চালাই এৰি থৈ। গুচি গ'ল চালা এই ঘৰখন এৰি থৈ। চালা দেউতা, এই গুচি গ'ল চালা ঘৰখন এৰি থৈ। এনেকুৱাই মই তোমাৰ আগতে কৈছিলো দেউতা, সিহঁত এনেকুৱাই। চাহ লওক। দিয়া বোৱাৰী দিয়া। ছোৱালীক এতিয়া বোৱাৰী বুলিবই পৰা হ'লো আৰু। হয়, মাক নথকা ছোৱালীজনী আপোনালোকৰ ঘৰলৈ উলিয়াই দিব পাই মই যথেষ্ট। এই ময়ো তোমাৰ ছোৱালীক বোৱাৰী হিচাপে পাই মই জানো কম সুখী? মোৰ ওচৰলৈকে আকৌ গুচি আহ। হেল্ল', মোক ক্ষমা কৰিব ৰিণিকুৰি। সন্দেহ আৰু অত্যাচাৰৰ এই সম্পৰ্ক আগবঢ়াব মই নোৱাৰিম। অকলশৰীয়া জীৱনটো কষ্টকৰ হয়, কিন্তু মই এনেকৈ বহুত সুখী।